কেনেকুৱা বঢ়িয়া ধুনীয়া আজি অকলে থাকিব পাৰিবি চেষ্টা কৰিম ষ্টাৰ্ট কৰিছোঁ ডাইৰেক্ট ব্ৰেকফাষ্টৰ পৰাই কাৰণ আজি ভণ্টিক থ'ব মই গৈ আছোঁ আইজাৰ মানে ভণ্টিয়ে আইজাৰত এডমিশ্যন পাইছে আইজাৰ ত্ৰিৱেন্দ্ৰম চ' তাইক থ'বই আহিছিলোঁ মই আৰু আজি হৈছে তাইৰ এডমিশ্যন ৰেজিষ্ট্ৰেশ্যন আৰু হোষ্টেলত গোটেই ঠিক ঠাক কৰি থৈ আহিম অপশ্যন বহুত আছিল এইবোৰ ব্ৰেকফাষ্টত খাই আমি ওলাই দিছিলোঁ ভণ্টিৰ ইউনিভাৰ্চিটিৰ কাৰণে আৰু তাত গৈ প্ৰথমতে হোষ্টেল ৰেজিষ্ট্ৰেশ্যন কৰি মেলি আমি গুচি গৈছিলোঁ শ্বপিং কমপ্লেক্স কাৰণ কিবা কিবি জৰুৰী বস্তু কিনিব লগা আছিলে যেনে বাল্টি মেট্ৰেছ এইবোৰ চব কিনি মেলি তাইক মানে দি থৈ আহিছোঁ যাতে তাই ধুনীয়াকৈ হোষ্টেলটো ছেটআপ কৰি ল'ব পাৰে আৰু কাৰণ হোষ্টেলৰ ভিতৰত মোক এলাউড নকৰে কেনেকুৱা লাগিছে বঢ়িয়া কেনেকুৱা বঢ়িয়া ধুনীয়া আজি অকলে থাকিব পাৰিবি চেষ্টা কৰিম অকলেতো থাকিবই লাগিব উপায় নাই কিন্তু কিন্তু লগবিলাক ভালে লগবিলাক ভালে মানুহবিলাক ভাল ৱাৰ্ডেনজনী ভাল আৰু ভিউ ধুনীয়া ভিউটোতো কেম্পাছ ধুনীয়া ভাল লাগিছে। ভণ্টি মানে ক'তো তেনেকৈ আগতে অকলে থাকি পোৱা নাই এইবাৰ তাই ফাৰ্ষ্ট টাইম চ' অলপ তাই ভয়ো লাগি আছিল চ' অলপ বুজালোঁ আৰু যে একো নহয় হোষ্টেল হয় চব ভালেই হয় আৰু হোষ্টেলৰ কেম্পাছটো বহুত ধুনীয়া হয় মানে গোটেই ইউনিভাৰ্চিটিৰ কেম্পাছটো আৰু